নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল ডিভাইন লাইফত মালিকক পঢ়া কৰি আপোনালোকৰ বাবে ৰিডিং কৰিব লৈছোঁ। যিখিনি মিলে আপোনাৰ নিমিলাখিনি অনুভৱ সকলোৱে চাব পাৰিব, শুনিব পাৰিব। আজি ভগৱানে আপোনাক কি ক'ব বিচাৰিছে বা ভগৱানে আপোনাৰ বাবে কি দিব, গুড নিউজ দিব পাৰে, আমি তাকে চাম, বা কি হ'ব পাৰে আপোনাৰ লগত তাকে আমি চাম। এতিয়া মই আৰম্ভ কৰিম। আজি আপোনালোকৰ বাবে কাৰ্ড আহিছে 5 of Swords, King of Pentacles, D Star, 3 of Swords, King of Cup, ওলটা আছে, 3 of Cup আৰু 4 of Pentacles আছে। এনে হ'ব পাৰে আজি আপোনাৰ ক্ষেত্ৰত আজিৰ দিনটো এনে যাব পাৰে আপোনাৰ যে কোনোবাই আপোনাৰ লগত চিটিং কৰিব, যিকোনো ক্ষেত্ৰতে হ'ব আপোনাৰ। যদি আপুনি প্ৰথম মই তাৰমানে আজি মই প্ৰথমবাৰ আপোনাৰ হেৰিটোৱে ক'লোঁ, কামৰ আপোনাৰ যদি চাকৰি কৰে বা কেৰিয়াৰ মুঠতে যদি কিবা বিজনেছ কৰে তেতিয়াও আপোনাক কোনোবাই ঠগিব পাৰে। আপুনি যাৰ লগত বোধহয় মানে কিবা এটা কথা বা কিবা কথাটো হ'ব পাৰে, যদি আপুনি কিবা গোপন কথা আছে তেওঁ সেইটো ফাদিল কৰি দিব পাৰে, বা যদি তাৰমানে আপোনাৰ বিষয়ে আনক বেয়াকৈ মানে ক'ব বা আপোনাৰ পৰা কিবা নিব, আৰু আপোনাক মানে আচলতে আপোনাক দোষী সাব্যস্ত কৰিব পাৰে বা পৰাজয় কৰিব পাৰে, যিকোনো ক্ষেত্ৰতে হ'ব আপোনাৰ কাম, কেৰিয়াৰ, শিক্ষা আৰু প্ৰেমতো হ'ব পাৰে। যদি আপোনাৰ কাৰোবাক ভাল পায় তেওঁ আপোনাক এনেকৈ চিটিং কৰিব পাৰে বা কিবা কৰিব পাৰে, আপোনাৰ পিছত কৰিব পাৰে। আৰু 3 of Swords আছে যেতিয়া আপোনাৰ মানে এই চিটিং কৰাৰ কাৰণে আপোনাৰ মানে হাইটটো ভাঙিব, মানে আপুনি প্ৰেমতো হ'ব পাৰে, কামতো হ'ব পাৰে, জব মানে কেৰিয়াৰতো হ'ব পাৰে, আৰু আপুনি শিক্ষাতো হ'ব পাৰে, যিকোনো ক্ষেত্ৰতো আপোনাৰ মানে আজি হাইটটো মানে ভাঙিব পাৰে, দুখৰ বা কথাত দুখ পাব পাৰে, বা কিবা এটা এনেকুৱা হ'ব যি আপুনি মানে অন্তৰত আঘাত পাব আপুনি। তাৰপিছত নাইট অফ পেণ্টিকেল আছে যেতিয়া মানে আপুনি এনেকুৱা হ'ব যে আপুনি কিবা এটা কামৰ অফাৰ পাব, বা আপোনাৰ বাবে এটা অফাৰ আহি আছে লাহে লাহে। আপোনাৰ ডিষ্টাৰ আছে যেতিয়া আপুনি এই যি চিটিং কৰিছে আপোনাৰ লগত, এই বিশ্বাসঘাতকতা কৰিছে বা যিকোনো ক্ষেত্ৰতে আপুনি এইখিনি সকলোখিনি এৰি কিনে আপুনি এতিয়া নতুনকৈ জীয়াই থাকিবলৈ বা কষ্ট কৰিবলৈ মানে জীয়াই থাকিবলৈ আপুনি সংকল্প লৈছে, আৰু আপুনি যি বাট লৈছে তাত আপুনি পুৰণি সকলো এৰিছে। পুৰণি সম্পৰ্ক হওক, শিক্ষা হওক, কাম হওক, কেৰিয়াৰ হওক বা বিজনেছ হওক, সকলোখিনি এৰি এতিয়া আপুনি নতুনকৈ জীয়াই থাকিবলৈ ঠিক কৰিছে, আৰু আপুনি তাৰ বাবে কাম কৰি আছে। মই এটা কাৰ্ডৰ এটা ক্লিয়াৰ কৰি লওঁ। কিং অফ কাপটো কিয় ওলটাকৈ আহিল তাৰ বাবে এখন কাৰ্ড লাগে মোক। কিং অফ কাপটো ওলটা অহাৰ কাৰণ হ'ল মানে
আপুনি যে আপোনাৰ হাৰ্ট ব্ৰেক হৈছে, আপোনাক যে কোনোবাই মানে ঠগিছে কিবা কামত, তাৰমানে আপোনাক প্ৰবঞ্চনা হৈছে, আপুনি বহুত কষ্ট পাইছে, আপোনাৰ হাৰ্ট ভাঙিছে, গতিকে আপুনি বহুত দুখ আছে তাৰমানে আপোনাৰ অন্তৰত, মানে আপুনি ৰাতিও শুবও নোৱাৰে ৰাতি আপোনাৰ, আৰু সেইবাবে কিং অফ কাপখন ওলটা পাইছে। মানে এনে হ'ব, আপুনি যদিও কাম কৰি আছে আপুনি ভিতৰৰ পৰা সুখী নহয়, ইমোচন লুকাই ৰাখিছে আপুনি, কিন্তু যি মানে আপোনাৰ মনৰ আশা আছিল, ইচ্ছা আছিল, সপোন আছিল, সকলোখিনি আপুনি লুকাই ৰাখিছে, একো প্ৰকাশ কৰা নাই, অকল কাম কৰি আছে। আৰু য'ত আপুনি কাম কৰিছে তাত বৰ্তমান আপুনি মানসিকভাৱে সুখী নহয়, কিন্তু আপোনাৰ জীৱনত চেলিব্ৰেশ্যন আহি আছে। আপুনি হয়তো কোনোবা বন্ধুক লগ পাব পাৰে, বা কিবা কামৰ অফাৰ পাব পাৰে, বা ক'ৰবাত আপুনি গ'লে হয়তো আপুনি আপোনাৰ পুৰণি ফ্ৰেণ্ড বা আপোনাৰ ঘৰৰ মানুহ কোনোবা, বা আপোনাৰ কিবা এটা মানে কিবা এটা ক্ষেত্ৰত আপোনাৰ জীৱনৰ মানে চেলিব্ৰেশ্যন হ'ব, এইটো আছে। আৰু মই এটা আপোনাৰ বাবে গাইডেঞ্চ চাই দিছোঁ। আৰু 4 অফ মানে পেণ্টিকেল আছিল, যিহেতু আপুনি টকা পইচাৰ বাবে মানে চিন্তা কৰি আছে, আৰু আপোনাৰ মনত ভয়ো আছিল অলপ, মানে কিবা মানে হ'ব পাৰে, বা পইচা আপুনি খবৰ পৰা মানে পইচা যে আপোনাৰ লছ হৈছে, বা এনেকুৱা যে কোনোবাই আপোনাক ঠগিছে, পইচা লৈ গৈছে, আপুনি মানে বহুত লছ হৈছে, গতিকে আপুনি কিজানি ঋণো ল'ব পাৰে পইচা এতিয়া মানে খৰচ কৰিবলৈ, বা আপোনাক চলিবলৈ হয়তো আপুনি ঋণ লাগিব পাৰে, ল'ব পাৰে, আৰু হয়তো আপোনাক তাৰমানে এতিয়া ঋণ ল'ব মানে প্ৰয়োজন হৈছে, পইচাৰ লেনদেন মানে আপোনাৰ এতিয়া পইচা মানে টকা পইচা আপোনাৰ এতিয়া প্ৰয়োজন হৈছে, আৰু আপোনাৰ মনত কিবা অলপ ভয় আছে, দুৰ্বলতা আছে, আৰু আপুনি কিবা এটা কামত মানে যি কাম কৰাৰ সপোন দেখিছে, আৰু তাত আপুনি কাম কৰক, আৰু যিটো কাম কৰিব তাত আপুনি সফল হ'ব পাৰিব। সপোন দেখি থাকিলে নহ'ব, তাত লাগিবও লাগিব, কৰিবও লাগিব। আৰু এটা মই এটা এডভাইচ এটা চাই লওঁ। মই এটা আপোনাৰ বাবে সৰু চাই কাৰ্ড লৈছোঁ, ওলোৱা নাই বহুত সময় হ'ল। দি হুইল অফ ফৰ্চুন আছে, মানে আনএক্সপেক্টেড কিবা এটা আপোনাৰ জীৱনত ঘটিব পাৰে। ফৰ্চুন আপুনি পাব, হ'ব যেনে আপোনাৰ প্ৰগ্ৰেছ হ'ব, গুড লাক আহি আছে আপোনাৰ। আৰু কৰ্মা আপুনি যি কাম কৰিছে তাক আপুনি পাব, আপুনি ভাল কাম কৰিলে তাক পাব ৰিটাৰ্ণ, আৰু বেয়া কাম কৰিলে তাৰ আপুনি ৰিটাৰ্ণ পাব। লাইফ চাইকেল আপোনাৰ চলি আছে, এতিয়া বেয়াৰ পৰা আপোনাৰ লাইফ চাইকেল ভাললৈ আহি আছে, অলপ লাহে লাহে যিটো বেয়া আছিল, যিটো হৈ গ'ল, সেইটো তাৰ পৰা আপুনি এতিয়া জীৱনটো আপোনাৰ লাহে লাহে আহি আছে ভাললৈ, অলপ সময় লাগিব। এতিয়া আপোনাৰ লাইফ তাৰমানে টাৰ্ণিং পইণ্ট হৈছে আপোনাৰ জীৱনৰ। মই এখন কাৰ্ড ল'ব খুজিছিলোঁ, কিন্তু দোকান আহিছে। ডি ষ্টাৰ আছে, ষ্টাৰটো ইয়াতো আহিছে, ডি ষ্টাৰ। গতিকে আপুনি বেলেঞ্চ কৰিব লাগিব, আপোনাৰ মনত আনন্দ আহিব পাৰে, হ'ব পাৰে, স্পিৰিচুৱেল লাভ আহিব, আপোনাৰ আশা ৰাখক আপুনি, আৰু বিশ্বাস ৰাখক, প্ৰপ'জ হ'ব আপোনাৰ। আৰু যদি আপুনি কাৰোবাৰ লগত মানে পুনৰ সম্পৰ্কত আহিব বিচাৰে বা ৰিইউনিয়ন কৰিব পাৰে, তেনেহ'লে হ'ব পাৰে। আজি এইটো হৈছিল সৰু চাই এডভাইচ আপোনাৰ বাবে, আৰু এটা মই সৰু চাই দিছোঁ। Balance your 3D and 5D self before coming towards me. Bapre. I deserve equal give and take in relationship. I am free of all karmic patterns. ধুনীয়া কাৰ্ড আছে। আজিৰ বাবে মোৰ এইখিনিয়ে আছিল আপোনালোকৰ ৰিডিং। মোৰ ৰিডিং চাই আপুনি কেনে পালে, শুনি কেনে পালে জনাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আজি। আৰু আপোনাৰ বাবে এইটো গুড নিউজ হ'ব পাৰে যে আপুনি এতিয়া পুৰণিসকলে এৰিছে, আৰু নতুনৰ বাবে আপুনি আগবাঢ়িছে, আৰু আপোনাৰ এতিয়া গুড লাক আৰম্ভ হ'ব। মানে আপোনাৰ এতিয়া ভাগ্য চকৰি ঘূৰি আছে, বেয়াৰ পৰা এতিয়া ভাললৈ আহি আছে। এইটো হ'ল আপোনাৰ আজিৰ বাবে গুড নিউজ। এইটো মানে ভগৱানে আপোনাক দিছে। আজি মোৰ ৰিডিং ইমানতে শেষ কৰিলোঁ। মোৰ ৰিডিং
চাই কিনে পেলাই আপুনি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।